এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্ট এক্সাম দিছিল সেইসকলৰ বাবে আহিছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। কম্পাৰ্টমেণ্ট এক্সাম দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বহুদিনীয়া এটা চিন্তাৰ অৱসান ঘটিল। এক্সাম দিয়াৰে পৰা ছাত্ৰ ছাত্ৰীসকল চিন্তিত হৈ আছে যে কেতিয়া ঘোষণা কৰিব সিহঁতৰ ফলাফল। কিন্তু সেৱা বৰ্ডৰ পৰা কোনো ধৰণৰ তাৰিখ জনোৱা নাছিল যদিও অৱশেষত সেৱা কৰ্তৃপক্ষই জনায় যে কেতিয়া ঘোষণা কৰিব সিহঁতৰ পৰীক্ষাৰ ফলাফল। সেৱা কৰ্তৃপক্ষই সিহঁতৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে জনায় যে অহা 29 আগষ্টত ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল। এতিয়া মই আপোনালোকক এটা জাননীৰ পত্ৰ দেখাই আছোঁ। ইয়াতে লিখা আছে কেতিয়া ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল আৰু কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব পৰীক্ষাৰ ফলাফলসমূহ। এইবাৰ কম্পাৰ্টমেণ্ট এক্সামৰ ফলাফল PDF আকাৰে প্ৰকাশ পাব আৰু এই PDFত অকল পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰহে নাম আৰু ৰোল নম্বৰ থাকিব। এই PDFখন sevaonline.org নামৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। ইয়াৰ উপৰিও সেৱা ৰেজাল্টছ নামৰ এটা মোবাইল এপৰ জৰিয়তে PDFখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু এইবাৰ অনলাইনৰ পৰা যিটো ডিজিটেল মাৰ্কশ্বিট ওলাব সেই মাৰ্কশ্বিটখনৰ জৰিয়তে কলেজসমূহত নামভৰ্তি প্ৰক্ৰিয়া চলিব আৰু অৰিজিনেল মাৰ্কশ্বিটখন সময়মতে ছাত্ৰ ছাত্ৰীসকলক দিব বুলি জনায় সেৱা বৰ্ডৰ পৰা।